ছটা বছৰ নাছিলোঁ ভ্ৰাম্যমানত। লাষ্ট ভাগ্যদেৱীত আছিলোঁ। তাৰ পৰা ঘৰলৈ গ'লোঁ। মোৰ ল'ৰা ছোৱালীহাল জন্ম হ'ল। তেওঁলোকৰ লগত সময় দিলোঁ আৰু তেওঁলোকক 6টা বছৰ দিলোঁ দি এতিয়া পুনৰ উভতি আহিছোঁ। আৰু এই এটা বছৰৰ কাৰণে আহিছোঁ আচলতে। এটা বছৰ আহিছোঁ আৰু হেঙুলত আৰম্ভ কৰিছিলোঁ ভ্ৰাম্যমানৰ যাত্ৰা আৰু হেঙুলতেই শেষ কৰিবলৈ পাইছোঁ। এইটো মোৰ কাৰণে বৰ ভাল লগা কথা। আৰু এই মঞ্চখনৰ লগত এক সুকীয়া ভালপোৱা আছে মোৰ, কাৰণ ইয়াতেই আৰম্ভণি অ আ ক খবোৰ শিকিছিলোঁ ভ্ৰাম্যমানৰ। আৰু ভ্ৰাম্যমানত অভিনয় কৰি যে ভাল লাগে সেই অনুভূতি মোৰ প্ৰথম হেঙুলৰ মঞ্চতেই। গতিকে পুনৰ 4 নম্বৰ বছৰ এইটো মোৰ হেঙুলৰ লগত আকৌ আহিবলৈ পাই ঈশ্বৰৰ ওচৰতো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ৰাইজেও বিচাৰিছে, যিসকলে ভ্ৰাম্যমান ভাল পায়, যাৰ বাবে ভ্ৰাম্যমান জীয়াই আছে আজি, সেই ৰাইজৰ আহ্বান নেওচিব নোৱাৰিলোঁ, গুচি আহিলোঁ। গতিকে এটা বছৰ আশীৰ্বাদ বিচাৰিছোঁ আটাইৰ পৰা, আমি যাতে যিবোৰ কষ্ট কৰোঁ, যিখিনি কষ্ট কৰোঁ, তাৰ যেন ফলাফল পাওঁ। আমি যি 3খন সংবিধান হাতত পাম এইবাৰ, চকু, বনৰজা, আকৰি তই পগলা মই, এই 3খন নাটক যাতে আমি মঞ্চস্থ কৰোঁতে ৰাইজে কি ভাল পায় বেয়া পায় তাৰ প্ৰতি লক্ষ্য ৰাখি, নাট্যদলটিৰ মৰ্যাদা ৰাখি আমি যাতে কাম কৰি যাব পাৰোঁ, সেইটোৱে ঈশ্বৰৰ ওচৰত আজিৰ তাৰিখত মই প্ৰাৰ্থনা কৰিছোঁ। আৰু হেঙুলৰ মঞ্চ সদায় সুকীয়া। আমি যেতিয়াই মঞ্চৰ কথা জানো, বুজা হৈছোঁ, তেতিয়াৰ পৰাই হেঙুলৰ এক সুকীয়া স্থান আছে ভ্ৰাম্যমান উদ্যোগটোত। আশা কৰিম যাতে সেই উদ্যোগটোৰ সেই মান ৰাখি মই চলিব পাৰোঁ এই বছৰটো। দৰ্শক ৰাইজৰ আশীৰ্বাদ থাকে, মৰম থাকে। আমি আমাৰ কৰিবলগীয়া কষ্টখিনি আমি কৰি যাম, সেইখিনি অন্তত কৰিব পাৰিম। হয় 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 হয়, এইবাৰ ভ্ৰাম্যমানত চাগে এইটো প্ৰথম হ'ব নেকি যে একেজন অভিনেতাই মুখ্য চৰিত্ৰটোত 16 বছৰ পাছত আকৌ অভিনয় কৰিব। চকু কৰিছিলোঁ প্ৰায় 16 বছৰ আগতে, আকৌ চকুখন কৰিবলৈ ঈশ্বৰে মোক ঠিকে ঠিকে ৰাখিছে। আৰু চকু নাটকখনৰ চাহিদাও আজিও মানুহৰ মনৰ পৰা যোৱা নাই। আজিও আমি চকু বুলি কোৱাৰ লগে লগে আটাই উৎফুল্লিত হৈ উঠে, তেওঁলোক চাবলৈ আগ্ৰহী হৈ উঠে। গতিকে মই ভাবোঁ আমাৰ কাৰণে সেই আশীৰ্বাদ। আৰু চকু নাটকখনৰ আমি যিধৰণে কৰিছিলোঁ সেইখিনি সময়ত, তেতিয়া আমাৰ যথেষ্ট কাৰিকৰী দিশত আমি যথেষ্ট পিছুৱাই আছিলোঁ। এতিয়া আজিৰ সময়ৰ যিখিনি প্ৰযুক্তি আমাৰ হাতত আছে, বা আজিৰ হাতৰ যিখিনি সমল, আজিৰ অভিনেতা অভিনেত্ৰীৰ লগত কাম কৰাৰ সোৱাদটো সুকীয়া হ'ব বুলি ময়ো বিশ্বাসী আৰু আগ্ৰহী। আৰু সেইকাৰণেই এই নাটকখন কৰিবলৈ ময়ো বৰ আগ্ৰহী হৈ আছোঁ। এইবাৰ মই লাষ্ট কৰিম, কাৰণ মই এতিয়া ল'ৰা ছোৱালীকেইটা সময় দিব লাগে আৰু ছবিৰ কাম আছে যথেষ্ট হাতত। ভ্ৰাম্যমানৰ প্ৰতি প্ৰথম যেতিয়া আহিছিলোঁ ভ্ৰাম্যমানত, তেতিয়া মই টকাৰ কাৰণে আহিছিলোঁ কেৱল, যে মোক অলপ টকা লাগে, মই গাড়ী এখন ল'ম, কিবা এটা কৰিম, সেইকাৰণে আহিছিলোঁ। কিন্তু আহি যেতিয়া মই মঞ্চখনত অভিনয় কৰাৰ সোৱাদটো যেতিয়া পালোঁ, মই একধৰণে ক'বলৈ গ'লে মই প্ৰেমত পৰিছোঁ এই অভিনয়ৰ লগত। কাৰণ জীৱন্ত সংগীতৰ লগত পাৰফৰ্ম কৰা যিটো মজা আৰু ৰাইজৰ লগত যিটো ইণ্টাৰেকশ্যন আমাৰ চলি থাকে, যে এইমাত্ৰ আমি ভালকৈ ডায়লগ এটা কোৱাৰ লগে লগে তেওঁলোকে হাত চাপৰি বজায়, আমি আৰু উৎসাহিত হওঁ, আৰু ভালকৈ কাম কৰিবলৈ মন যায়। আমাৰ কঁকালৰ বিষ হৈ থাকে, ভৰিৰ বিষ হৈ থাকে, আঙুলি ভাঙি থাকে, কিন্তু তথাপিও আমি পাহৰি যাওঁ মঞ্চত উঠি। সেই সোৱাদ পোৱাৰ পাছত মই আচলতে ভ্ৰাম্যমানখনৰ এৰিবলৈ কেতিয়াও মন নাছিলে। কিন্তু মোৰ ল'ৰা ছোৱালীকেইটা অহাৰ কাৰণে 6টা বছৰ তেওঁলোকক সময় দিব, তেওঁলোককো গঢ় দিব লাগিব। ছবি যিধৰণে নিৰ্মাণ কৰোঁ, ভাল ল'ৰা ছোৱালী এহাল যদি মই সমাজখনত এৰি থৈ যাব পাৰোঁ, সেইটো এটা মোৰ দায়িত্ব বুলি ভাবি তেওঁলোকক সময় দিলোঁ। এতিয়া তেওঁলোক 6 বছৰীয়া হ'ল। এতিয়া মই আকৌ ভ্ৰাম্যমানলৈ এটা বছৰৰ কাৰণে আহিছোঁ। যেতিয়া জোন আৰু বাবলুৱে মোক এপ্ৰ'চ কৰিলে যে তেওঁলোকে মোক বিচাৰিছে আকৌ এবাৰ, আৰু অলপমান মই বহু বছৰ নাই, তেওঁলোকে এটা পৰিকল্পনা কৰিলে মই চাগে আকৌ থিয়েটাৰলৈ আহিলে মানুহখিনি আকৌ আগ্ৰহী হ'ব, ভ্ৰাম্যমানখন চাবলৈ আহিব। গতিকে মই তেওঁলোকৰ মানে অনুৰোধ মৰ্মে বন্ধু হিচাপে মই আগুৱাই আহিলোঁ। আৰু মই আজি অলপো মোৰ মনত কোনো ধৰণৰ দুখ নাই যে মই ভ্ৰাম্যমান কৰিবলৈ আহিছোঁ। মই অতি সুখী। ইয়াত হেঙুলৰ এৰিয়াটোত সোমোৱাৰ লগে লগে মোৰ এনেকুৱা লাগিছে মই কাম কৰিবলৈ যেন অহা নাই। আৰু সঁচা কথা ক'ব গ'লে আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে আজি মানে ভ্ৰাম্যমানতকৈ মোৰ আচলতে তাত থাকিলে বেছি কষ্ট হয় ঘৰত। তাত ছবিও কৰিব লাগে, পৰিকল্পনাও কৰিব লাগে, স্ক্ৰিপ্টো লিখিব লাগে, ছ'চিয়েল কামতো থাকিব লাগে। এতিয়া অন্ততঃ এবছৰ মই অকল ভ্ৰাম্যমানৰ কামেই কৰিম। গতিকে এই বছৰটো শান্তিপূৰ্ণভাৱে কামটো কৰি ৰাইজৰ মৰম বুটলি আকৌ কিছুদিনৰ বাবে যাম। আকৌ নাহোঁ বুলিও নকওঁ আচলতে, হয়তো কেতিয়াবা আকৌ আহিবলগীয়া হ'ব পাৰে। আকৌ কেতিয়াবা হয়তো মোৰ ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পিছত মোৰ আগ্ৰহ আকৌ পুনৰ জাগিব পাৰে।
আৰু শেষত মই ৰঘুপতি হওক বা ভ্ৰাম্যমাণৰ মঞ্চই হওক মই সংবাদকৰ্মী আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ আপোনালোকো আমাৰ 4টা স্তম্ভৰ ভিতৰত